নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মন্দিৰা। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মন্দিৰা গগৈ শুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মোৰ বৰ্তমান ভালেই। আজি দেওবাৰ, সেয়ে ভাবিছোঁ আপোনালোকৰ কাৰণে এটা ৰেচিপি ভিডিঅ'কে বনাওঁ। যিটো বস্তুৰ ওপৰত মই বনাব লৈছোঁ সেই বস্তুটো খাই মই বহুত ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ তাকে বনাওঁ। আপোনালোকে চাগে মোৰ থাম্বনেইলখন চাই বুজিব পাৰিছে কি বস্তু হ'ব পাৰে, নহয় জানো? তেন্তে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত যদি প্ৰথমবাৰলৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ওচৰত থকা বেল আইকন বটনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতে পাই যায়। পলম নকৰোঁ, ব'লক তেন্তে ষ্টাৰ্ট কৰোঁ। মই ৰেচিপিৰ কাৰণে তৈয়াৰী কৰি লৈছোঁ। ঢেকীয়া শাক অলপমান কাটি ধুই লৈছোঁ, শুকুৱাই ল'লোঁ সেইখিনি ঢেকীয়া শাকখিনি। এতিয়া মই পিঁয়াজ এটা কাটি লৈছোঁ লগত, আৰু ৰচুন আদা অলপমান পেষ্ট কৰি লৈছোঁ, বিট জলকীয়া কেইটামান, আৰু লগত জিৰা ধনিয়া আৰু মিট মছলা অলপমান হালধি দি পানীত তিয়াই থৈ দিছোঁ। পেনত মোৰ তেল গৰম হৈ গ'ল, মই তাত পিঁয়াজ এড কৰি দিলোঁ। পিঁয়াজখিনি ভালধৰণে ভাজি লওঁ। পিঁয়াজ ভজা হৈ গ'ল, তাত মই ৰচুন আদা পেষ্টখিনি দি দিলোঁ। দিয়াৰ পাছত এইখিনি ভালধৰণে ভাজি লওঁ। ভজাৰ পাছত এতিয়া মই তাত এড কৰিম মছলাখিনি, যিখিনি মই তিয়াই থৈছিলোঁ। মছলাখিনি এড কৰি লোৱাৰ পাছত এইখিনি ভালধৰণে ভাজি ল'ম। মোৰ মছলা ভজা হৈয়ে গৈছে আৰু অকণমান সময় ভাজি হৈ গ'ল। তাত মই এতিয়া মাংসখিনি দিম, যিখিনি ব্ৰইলাৰ গাহৰিৰ মাংস হয়। মই মাংসখিনি বইল কৰি লৈছিলোঁ, বইল কৰি পানীৰ পৰা টুকি লৈছিলোঁ, সেইখিনি মই এতিয়া ইয়াত দি দিলোঁ। মছলাখিনিত ভালদৰে ভাজি লওঁ, মছলা আৰু মাংসখিনিয়ে। তাৰপাছত আৰু মই তাত দিম ঢেকীয়া শাকখিনি, যোনখিনি মই ঢেকীয়া শাক কাটি থৈছিলোঁ, সেই ঢেকীয়া শাকখিনি মই ইয়াত এড কৰি দিম। ঢেকীয়া শাকখিনি দি ল'লোঁ। তাৰপাছত এতিয়া মই ভালধৰণে ঢেকীয়া শাকে মাংসই ভালধৰণে মিহলি কৰি ল'ম। ভালধৰণে এইখিনি মিহলি কৰি ল'ম। মিহলি কৰি লোৱাৰ পাছত তাত মই অলপমান দিব লাগিব মই নিমখ অকণমান দি লওঁ তাত। নিমখ দি ল'লোঁ। দি লোৱাৰ পাছত এতিয়া মই নিমখ দিয়াৰ পাছত এইখিনি ভালধৰণে মিহলাই লওঁ, ভালধৰণে হেতাৰে। তাত আলু কেইপিচমানো দি লৈছোঁ, আগতেই দিলোঁ, সেইটো মই নক'লোঁ আৰু পাহৰি গ'লোঁ ক'বৰ কাৰণে। তাৰপিছত এতিয়া ঢাকন লগাই থৈ দিওঁ। 20 মিনিটমান লাগিব সিজাৰ পাছত হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ, বাই বাই।